ৰাম লক্ষ্মণ ভৰত আৰু শত্ৰুঘ্ন। সেই ৰামৰ পুত্ৰ আছিল লৱ আৰু কুশ। সেই ৰঘুবংশ কেনেকৈ ধ্বংস হ'ল শুনা দিয়া। ব্ৰহ্মা বিষ্ণু মহেশ্বৰে চলনা কৰিলা। লক্ষ্মণক তেজী ৰামে স্বৰ্গপুৰে। সেই ৰঘুবংশ ৰজা হ'ল লৱ মহাৰাজ। সেনাপতি হৈ সুখে ৰাজ্য এনেকৈ কতদিন পাৰ হৈ গ'লা। আৰু এদিনাখন লৱ ৰজাক চাই কুশে কহি বেলা। মৰমৰে দাদা মোৰ শুনা বচন। কথা এটা কওঁ মই, কথা এটা কওঁ মই শুনা দিয়া মনায়। মৰমৰ